নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে অৱগত যে যোৱাকালি যি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি থকা ফিফ্থ চেমৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল, কিন্তু কিছুমানৰ ষ্টুডেণ্টৰ সেই ৰিজাল্টৰ প্ৰতি সন্তুষ্ট হোৱা নাই বা যিসকলৰ বেক লাগিছে সেইসকলে এক্সপেক্ট কৰা নাছিল যে বেক লাগিব। চ' গতিকে তেওঁলোকে ৰিভেলিউশ্যনৰ বাবে এপ্লাই কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে সেই পেপাৰটো ৰিচেক কৰিবৰ বাবে এপ্লাই কৰিব পাৰে। চ' গতিকে আজিৰ ভিডিঅ'ত দেখুৱাম যে কেনেকৈ ৰিভেলিউশ্যনৰ বাবে এপ্লাই কৰিব, সকলো ডিটেইলছ এই ভিডিঅ'ত দেখুৱাম। চ' গতিকে সকলো ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে চেক আউট কৰিব পাৰে। এইটো ৱেবছাইট অহাৰ পাছত আপোনালোকে ষ্টুডেণ্ট লগইনত ক্লিক কৰিব। ষ্টুডেণ্ট লগইনত ক্লিক কৰি আপোনালোকৰ ইউজাৰ নেম পাছৱৰ্ড বহাই লগতে কেপচাৰটো এণ্টাৰ কৰি আপোনালোকে চিম্পলি লগইন বাটনত ক্লিক কৰিব লাগিব। কেপচাৰ বহাৰ পাছত লগইন বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন পেজ আহিব। ইয়াত আপোনালোকৰ তিনিটা অপশ্যন পাব। সেই তিনিটা অপশ্যনৰ যিটো লাষ্টৰ এপ্লাই ফৰ ৰিভেলিউশ্যন যিটো লাষ্টত আছে, সেই ৰিভেলিউশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ এটা আহিব। এই নতুন পেজত অহাৰ লগে লগে ইয়াত টাইপছ অফ ৰিভেলিউশ্যন এপ্লিকেশ্যন বুলি দেখুৱাব। ইয়াত তিনিটা টাইপছ আছে। এক নম্বৰত আছে এপ্লিকেশ্যন ফৰ অবটেইন অনলি ফটোকপি অফ এনচাৰ স্ক্ৰিপ্ট উইদাউট ৰিভেলিউশ্যন, অৰ্থাৎ ইয়াত আপোনাৰ যিটো এনচাৰ পেপাৰ আছিলে সেইটো ইয়াত অনলি ফটোকপিটো পাব, কিন্তু ৰিচেকিং নহ'ব। ইয়াৰ কাৰণে আপোনালোকে 220 টকা দিব লাগিব পাৰ পেপাৰত। আৰু লগতে 2 নম্বৰ আছে এপ্লিকেশ্যন ফৰ ৰিভেলিউশ্যন উইদাউট ফটোকপি উইথ ফটোকপি। ইয়াত আপোনালোকৰ ৰিচেকিং হ'ব আৰু লগতে আপোনাৰ যিটো এনচাৰ পেপাৰ আছিলে সেই এনচাৰ পেপাৰটো পাব। ইয়াৰ বাবে আপোনালোকে 550 টকা দিব লাগিব পাৰ পেপাৰত। আৰু 3 নম্বৰ আছে এপ্লিকেশ্যন ফৰ ৰিভেলিউশ্যন উইদাউট ফটোকপি। ইয়াত আপোনালোকৰ যি ৰিচেকিং হ'ব, কিন্তু আপোনালোকৰ যিটো এনচাৰ কপি আছে কপিটো নাপাব। ইয়াৰ বাবে আপোনালোকে 330 টকা পাৰ পেপাৰত দিব লাগিব। এইটো হোৱাৰ পাছত আপোনালোকে চিম্পলি ওপৰত দুটা অপশ্যন আছে, দুটা অপশ্যনে যিটো এপ্লাই ফৰ ৰিভেলিউশ্যন তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা আহিব। ইয়াত আপোনালোকৰ যি ছেশ্যন আছিলে ছেশ্যনটো চিলেক্ট কৰিব লাগিব। ছেশ্যনটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ছেকেণ্ড অপশ্যনত ছেমিষ্টাৰটো চিলেক্ট কৰিব লাগিব, কোনটো ছেমিষ্টাৰত বেক লাগিছে। ছেমিষ্টাৰটো চিলেক্ট কৰাৰ পাছত আপোনালোকে চিম্পলি ইয়াত তলত কোন পেপাৰত আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে চিম্পলি ইয়াত যিটো ছাবজেক্টত বেক লাগিছে সেই ছাবজেক্টত আপোনালোকে যিটো ইয়াত বক্স সেই বক্সটো টিক মাৰ্কছ ইন দি দিব আৰু তাত ক্লিক কৰিব জাষ্ট। তাৰপিছত আপোনালোকে ইয়াত এপ্লাই ফৰ চিলেক্ট টাইপ আছে, চিলেক্ট টাইপত আপোনালোকে যিটো টাইপছ আপোনালোকে মই কৈ দিছিলোঁ যে আগতে যি আপোনালোকৰ যি তিনিটা টাইপছ আছিল ৰিভেলিউশ্যনৰ, সেই তিনিটাৰ ভিতৰত আপোনালোকে যিটো এপ্লাই কৰিব বিচাৰে এই তিনিটা অপশ্যনত এটা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত চিম্পলি আপোনালোকে ক্লিক হেয়াৰ টু ছাবমিট ইয়ৰ এপ্লিকেশ্যন, তাত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন পেজ আহিব, অৰ্থাৎ আপোনালোকৰ এটা পপ আপ উইণ্ড' আহিব। ক্লিক কৰাৰ লগে লগে এটা পপ আপ আহিব, অৰ্থাৎ ইয়াত ডু ইউ ৰিয়েলি ৱান্ট টু কণ্টিনিউত ক্লিক কৰিব, অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন আছে ওপৰত ভিউ ইয়ৰ ৰিভেলিউশ্যন এপ্লিকেশ্যন তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি পে'মেণ্ট সেই পে'মেণ্টটো কৰিব লাগিব। চিম্পলি ইয়াত ক্লিক হেয়াৰ টু পে' তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি ফিজ সেই ফিজটো শ্ব' কৰিব। চিম্পলি কণ্টিনিউত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে যিটো পে'মেণ্ট গেট, অৰ্থাৎ ইয়াত আপোনালোকৰ পেপাৰ যি ডিটেইলছ আপোনাৰ সকলো ডিটেইলছ ইয়াত শ্ব' হ'ব। চিম্পলি আপোনাৰ লাষ্টত যি আছে চিলেক্ট পে'মেণ্ট মেথড, চিম্পলি তাত পে' থ্ৰু পে'টিএম পে'মেণ্ট গেটৱে তাত চেক বক্সত টিক মাৰ্ক দিব। তাত ক্লিক কৰাৰ লগে লগে ছাইডত ক্লিক হেয়াৰ টু পে' বিল ডেস্ক তাত ক্লিক কৰিব, আকৌ অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে চিম্পলি গেটৱেটো আহিব। অহাৰ পাছত ইয়াত আপোনালোকৰ ক্ৰেডিট ডেবিট নেট বেংকিং UPI ৱালেট QR, চিম্পলি আপোনালোকে QR ক্লিক কৰিব।
যিহেতু সকলোৰে পেটিএম গুগল পে আছে চিম্পলি আকৌ মেক পে'মেণ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিউআৰটো শ্ব' হৈ যাব ইয়াত আপোনালোকৰ যিটো গুগল পে' বা পেটিএম আছে তাত স্কেন কৰি ইয়াত আপোনালোকে পে'মেণ্টটো কৰিব পাৰে চ' পে'মেণ্ট কৰাৰ লগে লগে আকৌ নতুন পেজ আহিব পে'মেণ্ট কমপ্লিট হোৱাৰ লগে লগে এইটো পেজ আহিব ইয়াত আপোনালোকৰ যি ৰিচিপ্ট সেই ৰিচিপ্টটো ডাউনলোড কৰি থ'ব পাৰে আকৌ ডাউনলোড কৰাৰ পাছত আপোনালোকে চিম্পলি বেক অপশ্যনত আহিব বেক অপশ্যনত অহাৰ পাছত আপোনালোকৰ ইয়াত সকলো ডিটেইলছবিলাক আহি যাব বি অপশ্যনত আকৌ ক্লিক কৰিব এয়া আপোনালোকৰ যি পে'মেণ্ট ৰিচিপ্ট আৰু পে'মেণ্ট ডাউনলোড এপ্লিকেশ্যনটো আহি যাব